ৰাজ্যত অব্যাহত আছে ছাত্ৰ বিদ্ৰোহ। কৰবাত প্ৰতিবাদী শ্লোগান, কৰবাত জ্বলিল পুত্তলিকা। We want justice! Justice! অধ্যক্ষৰ বিৰুদ্ধে থানা পালেগৈ অনুত্তীৰ্ণ শিক্ষাৰ্থী। দলগাঁৱৰ পূব পদুখাত উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুত্তীৰ্ণ পৰীক্ষাৰ্থীসকল অসন্তুষ্ট। ধন নোপোৱাৰ বাবেই মেট্ৰিকত প্ৰধান শিক্ষকে ফেইল কৰাই দিয়াৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে। এইবিলাক পইচা দিছে সেইকাৰণে পাছ কৰিছে, আমালোক পইচা দিয়া নাই, আমাক ফেল কৰাই দিছে। পাছ কৰে নিদিয়ে, আকৌ তোমালোক পইচা দিয়া তোমালোকক পাছ কৰাই দিম, তোমালোক পইচা দিয়া নাই কেনেকৈ তোমাকো পাছ কৰাই দিম, এইবিলাক কৈছে আৰু ছাৰে। জাগিৰোডত মৰিগাঁও সংযোগী ব্যস্ত পথটো অৱৰোধ কৰিলে ফেইল কৰা ছাত্ৰ ছাত্ৰীসকলে, যাৰ বাবে বহু সময় ধৰি ৰাজপথত আবদ্ধ হৈ থাকিল শ শ যান বাহন আৰু সহস্ৰাধিক যাত্ৰী। মুঠতে আমাক ন্যায় লাগে, আমি ইমান কষ্ট কৰি কিনে আমি নম্বৰো পোৱা নাই, গতিকে আমাক ন্যায় লাগে। আমি ন্যায়ৰ কাৰণে এই প্ৰতিবাদ কৰিছোঁ, চৰকাৰে আমাৰ ফালে গুৰুত্ব দিয়া নাই। এয়া আকৌ চিৰাং জিলাৰ বিজনীৰ দৃশ্য। বিজনীৰ শিশু কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ। SFIৰ উদ্যোগত শতাধিক ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে বিজনীৰ শিশু কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 82 জনৰ ভিতৰত মেট্ৰিকত 26 জন অনুত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজনী বিদ্যাপীঠৰ 52 জনৰ ভিতৰত 15 জন অনুত্তীৰ্ণ হয়। আমাদের শিশু কল্যাণ স্কুল থেকে 82 জন মানে পরীক্ষা দিছে, পরীক্ষার 26 জন ফেল করে দিছে। তো এই পরীক্ষা না দিয়ে জ্ঞান ফেল করে দিব, আর যারা পি টেস্টে ফেল করছে অগো পাস করে দিছে। We want justice! Justice! We want justice! দেৰগাঁৱতো ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। এলপাইন ইংলিছ স্কুলৰ মেট্ৰিক অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱকৰ প্ৰতিবাদ। We want justice! Justice! We want justice! Justice! গহপুৰৰ কলাবাৰীৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ একাংশ উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কম নম্বৰ পোৱাৰ অভিযোগ তুলি বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে। ৰিজাল্টক লৈ মই অকণো সন্তুষ্ট নহয়। মই 9ৰ পৰা যেতিয়া 10লৈ পাছ কৰিছিলোঁ তেতিয়া মোৰ পাৰ্চেণ্টেজ আছিলে প্ৰায় 95% আছিলে, আৰু যেতিয়া মই যি প্ৰি বৰ্ড এক্সামিনেশ্যন দিছিলোঁ তাতো মই 84% পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এতিয়া কি ভিত্তিত তেওঁলোকে নম্বৰ কাটি মোক 75% দি থৈ দিলে, এইটো মই অকণো মানে বুজিব পৰা নাই। ইফালে দক্ষিণ শালমৰা মানকাছাৰত জ্বলিল অধ্যক্ষৰ পুত্তলিকা। ক্ষুব্ধ শিক্ষাৰ্থীৰ প্ৰতিবাদ। ধন নিদিয়াৰ বাবেই শতাধিক ছাত্ৰ ছাত্ৰীক ফেইল কৰাই দিয়াৰ অভিযোগ দক্ষিণ শালমৰাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে। অধ্যক্ষ আমিনুল ইছলামৰ প্ৰতিকৃতি দাহ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ। হাজিৰহাটৰ প্ৰিন্সিপাল আমিনুল ইছলাম আৰু আমাৰ ওচৰ চুবুৰীয়া জিয়া, সিহঁতে পইচা বিচাৰিছিল। পইচা বিচাৰাৰ কাৰণে সিহঁতে দিব পৰা নাই। দুখীয়া মানুহ ক'ৰ পৰা পইচা দিব এই লকডাউনৰ সময়ত? সিহঁতে পইচা দিব পৰা নাই কাৰণে সিহঁতক আজি ৰিজাল্টটো ফেইল কৰি দিছে। জিয়া ছাৰে আৰু হেড ছাৰে মোৰ কাছে কিয় পইচা বিচাৰিছে? এয়ে কৈছে যে মেট্ৰিকত লেটাৰ মাৰ্ক দি দিব, 10,000 টকা বিচাৰিছে মোৰ কাছে। এতিয়া কিয় মই ফেইল কৰা? মোৰ 9ত 50% আছিলে, সেইকাৰণে মই কিয় ফেইল কৰা? মোৰ যিহেতু মোৰ আৰু ছাত্ৰ আছিলে, সিহঁতৰ নাম্বাৰ কম আছিলে, সিয়ে পাছ কৰিছে, ছেকেণ্ড ডিভিজন কৰিছে, মই কিয় পোৱা নাই? ইফালে ৰাজ্যজুৰি শিক্ষাৰ্থীসকলৰ এই বিক্ষোভ উপশম কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই। অনুত্তীৰ্ণ আৰু অসন্তুষ্ট শিক্ষাৰ্থীসকলৰ বাবে অতি সোনকালেই পৰীক্ষা পতাৰ দিহা কৰিবলৈ দাবী জনাইছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে। আজি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি স্পষ্টকৈ কৈছোঁ, কাউন্সিল আৰু সেৱাও এটা ডেট ঘোষণা কৰিব লাগে। অহা মাহৰ পৰা হয়তো ক'ভিড পৰিস্থিতি সাম কাটিলে স্কুলসমূহ আৰম্ভ হ'ব বুলি কৈছে, গতিকে নিশ্চয় পৰীক্ষা পাতিও দিব পাৰিব। গতিকে এতিয়াৰ পৰাই পৰীক্ষা পতা ডেটটো ঘোষণা কৰিলে অসন্তুষ্ট ছাত্ৰ ছাত্ৰীয়ে অন্ততঃ তেওঁলোকে জাষ্টিছ পোৱাৰ দিশত আগবাঢ়ি যাব পাৰিব। ব্যুৰো ৰিপৰ্ট, NK TV।